নমস্কাৰ সকলোকে। আজি দেখিছেনে বতৰটো একেবাৰে কোলামোলা আৰু কিনকিনীয়াকৈ বৰষুণ আহি আছে আৰু সম্পূৰ্ণ এক মাহৰ মূৰত এই সাজযোৰ পিন্ধিলোঁ। এইবাৰ মই BA থাৰ্ড ছেমিষ্টাৰ পাম, তাত আকৌ নতুন কৰি এডমিশ্যন ল'ব লাগে। তো আজি মোৰ এডমিশ্যন আছে আৰু লগতে আজি শাওনৰ মাহত তৃতীয়টি সোমবাৰ। আজি বাৰু মন্দিৰলৈ যাবলৈ একেবাৰে সময় নিমিলিলে, ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গাড়ীত উঠিবৰ কাৰণে গৈ আছোঁ। এটা মানুহো নাই দেখিছেনে, অকলে অকলে গৈ আছে। এই কিনকিনীয়া বৰষুণ আহিলে এটাই প্ৰব্লেম জানেনে, ৰাস্তাবোৰ ইমান বেয়া হৈ যায় আৰু তাতে আকৌ ব্ৰিজৰ কামো চলি আছে। আৰু ইফালে মই কলেজ আহি পালোৱে, কলেজৰ যিখিনি কাম আছে কৰি লওঁ আৰু কলেজত আৰু বেলেগকৈ ভিডিঅ' বনাই নাথাকিলোঁ। এয়া মই ঘৰলৈ বুলি উভতি আহিলোঁ আৰু আহি পায়ে এয়া বুট খালোঁ, কল খালোঁ, তাৰপিছতে এয়া বামি খালোঁ। দেখিছেনে আবেলি এয়া ৰামধেনী দেখিলোঁ, গধূলি এয়া ভাতকেইটাও খাই ল'লোঁ। দিনটো একো খোৱা নাছিলোঁ নহয়। বাৰু ভিডিঅ'টো ইমান